ঠিক আছে নে Kemana kan bawa mah? Madness ko bahala mo. Madness to bahala. Siapa guys ini?
ওলাইছে হেল্ল' এক তাৎপৰ্যপূৰ্ণ আৰু ৰহস্যজনক অৱতাৰ ধাৰণ কৰি মই পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণৰূপে তাৰ বহুতো কাৰণ আছে। বহু যুগ ধৰি মোক পুত্ৰৰূপে পাবৰ বাবে তপস্যা কৰি অহা পশুৰাম দৈৱকী আৰু নন্দ যশোদাৰ মনোবাঞ্ছা পূৰ্ণ কৰি বাৎসল্য মন্দিৰ দৃষ্টান্ত দেখুৱান জগতবাসী আৰু মোৰ এই অৱতাৰত সাপগ্ৰস্ত দেৱতাসকলৰ মুক্তি হ'ব। পৰিকম ভাল আছে মুখ মিল লাগিলে আৰু লগতে ৰাম অৱতাৰত সত্তাৰ সহজ কৰি মুনি পত্নীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰি ৰামহত্যাৰ যোগেদি অপূৰ্ণ ভক্তিৰ দৃষ্টান্ত দেখুৱান জগতবাসী আত্মাৰা পূৰ্ণকাম পৰ আত্মাৰ লগত জীৱাত্মাৰ মিলন হ'ব আৰু মোৰ বাহিৰেও এই পৃথিৱীত সকলোৱে ডাইলগ দিলে মুখখন মেলকা কৰিছে কোন ভাই আছে নেকি নাই নেকি জন্ম মৰণৰ বিধি মানি চলিব লাগিব। তাকো ভালদৰে বুজাই দি ভক্তসকল জুম কৰি আছে চলা পাঁচটা কিলো মাৰি দিয়া জুম কৰি মাৰি নৱবিধ ভক্তিৰ ভিতৰত দেখি ভাল লাগিছে শ্ৰৱণ আৰু কীৰ্তন কীৰ্তনক শ্ৰেষ্ঠতা দেখুৱাই পাপী তাপী জীৱসকলক মুক্তিৰ সন্ধান দিয়ে। পিছে মোৰ এই অৱতাৰত মোৰ প্ৰাণৰ ভক্ত নাৰদৰ কৰ্তব্য মহান হ'ব। মই এতিয়া তেওঁক স্মৰণ কৰিছোঁ। মোৰ প্ৰাণৰ ভক্ত নাৰদ আহিছে। ধন্য নাৰদ, ধন্য তোমাৰ হৰি ভক্তি।
Skill qua qua đây cái video về bà đi. 나로 তুমি উপযুক্ত সময়তে আসিলা তোমাৰ দ্বাৰাই মোৰ বহুতো মহৎ কাৰ্য সমাধা হ'ব যি কাৰ্য আনৰ দ্বাৰা সম্ভৱ নহয় সমাধা কৰি প্ৰভু লীলাৰ বছৰৰ সহায় কৰিব লাগিব প্ৰভু নাৰায়ণ নাৰায়ণ প্ৰভু এবাৰ বুজাই দিয়ক প্ৰভু তুমি জানাতে তুমি আৰু মই অভিন্ন সত্য যুগৰ পৰাই অনন্ত লীলা প্ৰচাৰ কৰি জগতবাসী ভগৱত ভক্তিৰ শিক্ষা দিয়ে আৰু পাপী জাতিৰ জীৱসকলক মুক্তিৰ সন্ধান দি আনিছোঁ কেইবাৰো সেই উদ্দেশ্যৰে মই তলৈ যাব লাগিব এইবাৰ মই পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণৰূপে ভূষণ সংগ্ৰামৰ হেতু পৃথিৱীত অৱতাৰ ধাৰণ কৰিম নাৰায়ণ নাৰায়ণ বাল্যকালৰ পৰাই কপিছে ভাই হাতটো বৈকুণ্ঠ প্ৰত্যাৱৰ্তন কৰালৈকে জগতত মোৰ অনন্ত লীলা প্ৰচাৰ কৰি জগতবাসী কৃষ্ণ ভক্তিৰ শিক্ষা দিব লাগিব যি লীলাই জগতবাসী এক কৃষ্ণ ৰূপে কৃষ্ণত পটেটোৰ মাৰা পটেটো মেনুৱালে ভাল আহিছে কাঠটো ব্লা হৈ যাব এইফালে যে ব্লা কৰিব নোৱাৰা 99 ন 99 200 লেন্স লাগিব ইয়া আছে ই যি কেমেৰা লৈ আছে ন তোমাৰ ভক্তি বিনাৰ মূৰে ভগৱত ভক্তিৰ নিজৰা পুৱাব লাগিব পোৱা নাৰ পাৰিবা কেৱল প্ৰভুৰ আশীৰ্বাদ
কাৰ্য জগত কৰিব নোৱাৰি প্ৰভু আপোনাৰ কৃপাতে এই দিনহিন্দৰতে বিশ্ব ব্ৰহ্মাণ্ড এইখন মুখত আহে নহয় ডাইলগ দি কৰি মুখত আহে থাকে ন আপোনাৰ ইচ্ছা হ'লে 33 কোটি দেৱতাৰ আপোনাৰ বিধানৰ ৰাজ্যত বৰ্তি কৰিব পাৰি বুলি বিশ্বাস প্ৰভু এইপিনে ভালকৈ চাই দিব লাগিব তোমাৰ দ্বাৰাই মোৰ বহুত মহান কাৰ্য সমাধা হ'ব মোৰ এই জগতৰ 33 কোটি দেৱতাই গকুল আৰু মথুৰা জন্মগ্ৰহণ কৰিব লাগিব মোৰ পদমৰি জানে গকুল আৰু মথুৰাৰ তৰু চিহ্ন পশু পক্ষী আদিয়েও মুক্তি পাব মোৰ এই অৱতাৰত গোপাল গোবিন্দ বনমালী আদি কৰি অন্তঃৰ শতনামত ৰূপায়িত হ'ব মহামায়াই যুগ মায়া ৰূপে নৰৰ গৰ্ভত জন্মগ্ৰহণ কৰি মোৰ এই অৱতাৰত পূৰ্ণ অংশ গ্ৰহণ কৰিব লাগিব আৰু মই নিজে সময় সাপেক্ষে বিভিন্ন ৰূপত ভক্তক পৰীক্ষা কৰি হৃদয়বাসী কৃষ্ণ ভক্তিৰ অমিয়া পান কৰাই বিশ্বজ্যোতিৰ সন্ধান দি লক্ষী দুজন দুখন মাৰিছিল বোলে শেষত মাত্ৰ এষাৰ কথাই থাকিব সৰ্বধৰ্মাণং পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বপাপেষু মুচ্যয়ামি মা শোচঃ নারায়ণ